ৰিমঝিম বৰষুণৰ মাজতে হোৱা ভয়ংকৰ বজ্ৰপাত কাৰ্বি আংলঙৰ ডিফু ৰংচামফ্ৰিত গছ এডালত বজ্ৰপাত বিজুলী পৰি এফাল এৰুৱাই টুকুৰা টুকুৰিকৈ চিটিকি পৰিছে। সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ সব ক্ৰীড়া সন্থাৰ ফুটবল টুৰ্ণামেণ্ট ডংকামুকাম ক্ৰীড়া সন্থা বনাম ডিফু ক্ৰীড়া সন্থা 4-3 গলত সেমি ফাইনেলৰ খিতাপ ডংকামুকাম ক্ৰীড়া সন্থাৰ। মালয়েছিয়াৰ এছিয়ান পেচিফিক মাষ্টাৰ গেমছত স্বৰ্ণ পদক ৰূপৰ পদক তথা ব্ৰঞ্জৰ পদক বিজয়ীসকলক কাৰ্বি কৰ্মচাৰী পৰিষদে জনালে উষ্ম সম্বৰ্ধনা। নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণবি আগবাঢ়িছো প্ৰথম খবৰলৈ। প্ৰকৃতিৰ লীলা হঠাতে শান্ত প্ৰকৃতিয়ে ৰূপ সলনি কৰি হৈ উঠিব পাৰে অতি ভয়ংকৰ। আবেলি প্ৰায় 4মান বজাত ডিফু চহৰত আৰম্ভ হয় ৰিমঝিম এজাক বৰষুণ। এই ৰিমঝিম এজাক বৰষুণৰ মাজতে ভীষণভাৱে বজ্ৰপাত পৰি বৃহৎ গছ এডালৰ এফাল এৰুৱাই চিটিকি পৰি যথেষ্ট দূৰত পৰে। হঠাৎ হোৱা প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপত মানুহ বা কোনো জীৱ জন্তুৰ অপকাৰ অৱশ্যে হোৱা নাছিল, যদিও গছ এডালৰ ক্ষতি হ'ল। আপোনালোকে এয়া দেখিবলৈ পাইছে বিৰাট এডাল গছৰ এটা ফাল প্ৰকাণ্ড বজ্ৰপাতৰ ফলত কেনেকৈ এফাল এৰুৱাই গৈ টুকুৰা চিটিকি পৰিছে। ইমান জোৰত চিটিকি পৰিছিল যে এৰুৱাই যোৱা ফালটো কেইবাটাও অংশত দ্বিখণ্ডিত হয় কাঠৰ টুকুৰা। এই ঘটনা ডিফুৰ ৰংনিহাঙৰ সমীপত ৰংচামফ্ৰি নামৰ গাঁৱত। সৌভাগ্যবশতঃ সেই সময়ত মানুহ বা জীৱ জন্তু মজুত নথকাত সম্ভাৱ্য ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে। জচন ইংঘে ৰিপৰ্ট কাট নিউজ। ডংকামুকাম ক্ৰীড়া সন্থাৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ কলঙা খেলপথাৰত অনুষ্ঠিত হোৱা 25 সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ সাব ফুটবল টুৰ্ণামেণ্টৰ বুধবাৰে হয় ছেমিফাইনেল খেলখনত ডিফু ক্ৰীড়া সন্থা আৰু ডংকামুকাম ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয়। কলঙা খেলপথাৰত অনুষ্ঠিত হৈ থকা সদৌ কাৰ্বি আংলং সাব ক্ৰীড়া সন্থাৰ ফুটবল টুৰ্ণামেণ্টখন আহি ছেমিফাইনেলত উপনীত হ'ল। ডিফু ক্ৰীড়া সন্থাৰ বিপৰীতে ডংকামুকাম ক্ৰীড়া সন্থাই 4-3 গলত দখল কৰিলে ছেমিফাইনেল লিষ্টৰ খিতাপ। উল্লেখ্য খেলৰ প্ৰথমাৰ্ধত 40 মিনিটৰ ভিতৰত ডংকামুকাম ক্ৰীড়া সন্থাই 2 গল দিয়াৰ বিপৰীতে প্ৰত্যুত্তৰত ডিফু ক্ৰীড়া সন্থাই দিয়ে 1 গল। আনহাতে ছেমিফাইনেল খেলখনৰ দ্বিতীয়াৰ্ধত দুয়ো দলে উভয়ে দুটাকৈ গল দিয়ে। অৰ্থাৎ 4-3 গলত ডিফু ক্ৰীড়া সন্থাৰ বিপৰীতে ডংকামুকাম ছেমিফাইনেল লিষ্টৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ছেমিফাইনেল খেলখনত ডক্টৰ হাৰসিং তেৰাঙে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি জাৰ্চিৰ লগতে পুৰস্কাৰ আগবঢ়ায়। ডংকামুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আন্তঃৰাষ্ট্ৰীয় এছিয়া পেচিফিক মাষ্টাৰ গেমছত মালয়েছিয়াৰ পেনাঙত ক্ৰীড়াংগনত দেশৰ হৈ খেলি সমগ্ৰ দেশবাসীৰ বাবে অসম তথা কাৰ্বি আংলং জিলালৈ স্বৰ্ণ পদক ৰূপৰ পদক তথা ব্ৰঞ্জ পদক বিজয়ী খেলুৱৈসকলক কাৰ্বি কৰ্মচাৰী পৰিষদে জনায় উষ্ম সম্বৰ্ধনা। কাৰ্বি কৰ্মচাৰী পৰিষদ সন্থাৰ সভাপতি মঙ্গল সিং টিমুং আৰু সাধাৰণ সম্পাদক দিলীপ ৰংপিৰ নেতৃত্বত যোৱা দলটিয়ে এছিয়া পেচিফিক মাষ্টাৰ গেমছত স্বৰ্ণজয়ী পখিলা ইংটিপি ৰূপৰ পদক বিজয়ী জেনসিং ৰংহাং ব্ৰঞ্জৰ পদক বিজয়ী ক্ৰমে ৰাজেন ৰংপি আৰু জেনসিং ৰংহাঙৰ ঘৰে ঘৰে উপস্থিত হৈ খেলুৱৈ কেইগৰাকীক আন্তৰিক সম্বৰ্ধনা জনোৱাৰ লগতে কাৰ্বি জাতিটোক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানৰ অধিকাৰী হ'বলৈ দিয়া বাবে শলাগ যাচে। উল্লেখ্য যোৱা 7 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ মালয়েছিয়াৰ পেনাঙত 64 দেশৰ সৈতে মালয়েছিয়াৰ পেনাঙৰ ক্ৰীড়াংগনত অৱতীৰ্ণ হৈ দেশ তথা জাতিটোলৈ এই সন্মান আজৰি আনিবলৈ সক্ষম হয় খেলুৱৈ কেইগৰাকীয়ে। মঙ্গল ইংঘে ৰিপৰ্ট কাট নিউজ। কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা
হয় কাৰ্বি আংলঙৰ গড়কাপ্তানি বিভাগ বা ব্লক উন্নয়ন খণ্ডসমূহৰ অধীনৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা অধীনৰ পথসমূহত নিৰ্মাণত স্থানীয় ঠিকাদাৰবোৰৰ হাতত পৰি এবছৰ হও নহওঁতে পথ ভাগি ছিগি বা চাল বাকলি এৰুৱাই যোৱাৰ অভিযোগ সততে পোৱা যায় কিন্তু এনইচিৰ অধীনত নিৰ্মিত পথৰ দশাও সেই একেই এবছৰ নহওঁতে চলিত বছৰটোত নিৰ্মাণ সম্পূৰ্ণ হোৱা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ হামৰেন খান্দুলি পথটি এৰুৱাই গ'ল চাল বাকলি চাহ আহক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই ৰিপৰ্ট এয়া পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰামৰ পৰা টিকা মাজৰ এনইচি পথ পথটিৰ ওপৰেৰে ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা প্ৰায় 5 মাহ মানহে হৈছে কিন্তু নৱনিৰ্মিত পথটিৰ এই দুখজনক দশা দেখি আপুনি কবনে যে এখন নিচেই নতুন পথ বিগত 2017 চনতে ব্লেক টপিং দিয়া পথটি এবছৰৰ পিছতে চাল বাকলি এৰুৱাই যোৱাত পুনৰ চলিত 2018 বৰ্ষত উক্ত পথটিৰ ওপৰেৰে চলে মেৰামতিৰ কাৰ্য ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল কিন্তু ইয়াৰ আয়ুসকাল 5টা মাহ অতিক্ৰম হ'ল কি নহল পুনৰ এৰুৱাই গ'ল চাল বাকলি সিমানেই নহয় ঠায়ে ঠায়ে গধুৰ গাড়ীৰ চকা বহি একোটা দহ পুখুৰীৰ সৃষ্টি হ'বলৈ আৰু নালাগিব বেছি সময় স্মৰণযোগ্য যে যোৱা 2011 চনতেই এনইচি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু আজি 7-8 বছৰৰ মূৰত বিভাগটোৱে যি পথ নিৰ্মাণ কৰিলে তাকো এই দুৰৱস্থা এই পথ নিৰ্মাণ কৰা ঠিকাদাৰে নিজৰ খেয়াল খুচিত যেনে ইচ্ছা তেনেকৈ সজালে আৰু এই ক্ষেত্ৰত কেৱল হামৰেন কেইবাটাও ছাত্ৰ সংগঠন সামাজিক সংগঠন তথা সচেতন ব্যক্তিসকল ভৰি আছে এই পথ নিৰ্মাণত কোনো সংগঠনে মাত মতা বা অভিযোগ কৰা পৰিলক্ষিত হোৱা নাই আনহাতে জিলা প্ৰশাসন তথা স্থানীয় পৰিষদীয় বিজেপি চৰকাৰেও সকলোবোৰ দেখি শুনিও পালন কৰিছে মাথোন নিৰ্লিপ্ত ভূমিকা হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে সমূহ বাণিজ্যিক বিৰতিৰ J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পুষ্টিকৰ মাহ হিচাপে উদযাপন কৰিছে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা এই পুষ্টিকৰ মাহ উপলক্ষে লংজাপ পঞ্চায়ত অধীনস্থ অংগনৱাড়ী কেন্দ্ৰসমূহৰ কৰ্মী সহায়িকাসকল একত্ৰিত হৈ পুষ্টিৰ সজাগতা সভা অনুষ্ঠিত কৰে মিন্টু হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ভানুনাথে পুষ্টিকৰ খাদ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে লীলা গায়ন আৰু সুলতানা জেকিয়া আফৰিনে সভাত ভানুনাথে ৰাইজৰ দুআষাৰ হিতানত ৰাসায়নিক সাৰৰ অপকাৰিতাৰ বিষয়ে সাৱলীল ভাষণ প্ৰদান কৰাৰ লগতে জৈৱিক সাৰৰ ব্যৱহাৰৰ বিষয়ে স্থানীয় ৰাইজক জ্ঞাত কৰে বাহিৰৰ পৰা আমদানিকৃত ভেজাল খাদ্য সামগ্ৰী খোৱাৰ পৰা বিৰত থাকি থলুৱা শাক-পাচলি খোৱাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ছেপ্টেম্বৰ মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখলৈ পোষণ মাহ দিৱস হিচাপে পালন কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছে পোষণ শব্দৰ অৰ্থই হৈছে পুষ্টি পুষ্টি আমাৰ শিশুত যাতে আমাৰ শিশুসকল তাৰোপৰি প্ৰসূতি মহিলাসকলৰ খাদ্য তালিকাৰ ওপৰতো ভাষণ প্ৰদান কৰি কচু ঢেকিয়া কলডিল গাখীৰকে আদি কৰি থলুৱা শাক-পাচলিৰ উপকাৰিতাৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় ফঠাত লাংছৰ পৰা জাসন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ ৰাজ্যৰ সমগ্ৰ জিলাৰ লগতে কাৰ্বি আংলঙতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব অহা অক্টোবৰ মাহত এইলৈ বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত হৈছে কিন্তু এনে সময়তে পৰিষদীয় ধনচিৰি সমষ্টিৰ অন্তৰ্গত ধনচিৰি প্ৰাথমিক ইংৰাজী বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নথকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে হয় অসমৰ আন জিলাৰ লগতে কাৰ্বি আংলঙতো শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে পাহাৰীয়া জিলাখনতো বিভিন্ন বিদ্যালয়সমূহত চৰকাৰীভাৱে গুণোৎসৱ উদযাপন কৰি আহিছে ইতিমধ্যে দুটা পৰ্যায়ত গুণোৎসৱ হৈ যোৱাৰ পিছতেই অহা 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায় গুণ উৎসৱ এইলৈ বিভিন্ন বিদ্যালয়সমূহত প্ৰশিক্ষণ আদি অনুষ্ঠিত কৰি গুণোৎসৱৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক সাজু কৰি তুলিছে এই সময়তে ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ধনশিৰি ইংৰাজী প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নথকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বিদ্যালয়খনত আছে 6টা শ্ৰেণীৰ কোঠালী তাৰে ভিতৰত 3খন কোঠালীৰ অৱস্থা তেনে দুখ লগা হৈ পৰিছে আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বমুঠ সংখ্যা 372 ইয়াৰ বিপৰীতে শিক্ষক আছে মাত্ৰ 3 গৰাকী অৰ্থাৎ একোজন শিক্ষকৰ হাতত 124 জনকৈ ছাত্ৰ-ছাত্ৰী কেৱল এই 3জনীয়া শিক্ষকেৰে বিশাল সংখ্যক ছাত্ৰ-ছাত্ৰীক পঢ়ুৱা কিমান কষ্টকৰ এই বিষয়ে অধিক বহলাই কোৱা হয়তো নিষ্প্ৰয়োজন খুব কমেও 4 গৰাকী শিক্ষক হলে বিদ্যালয় শ্ৰেণীসমূহ ভালদৰে চলাই যাবলৈ সুবিধা হ'ব বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে Government teacher only 3. So how you maintain the class? So it is very difficult to conduct a class regular because when we have to take the class 3 classroom we have to enter then 4 room will be vacant then so it is very difficult to maintain so in farming our Gunosov is coming near so how we can manage how can I success the Gunosov it is the main problem according to RT Act so it is our 30:1 no 30:1 but recently our 7 class 7 teacher will we get then we have to provide a good education that is right because 7 classes is there every classes 1 teacher must be attend then we have to take the continue class
To request to our government, our education department. So if we provide more teacher, then it will be better. It will be better to our society, in our density area locality. ধনশিৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।